Hello guys, স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আমিও ভালে আছো। আজি আপোনালোকক কি দেখাম বুলি ভাবি লাষ্টত পালোগে আমি কঁঠালৰ মুচি এটা ৰেচিপি বনাই দেখাম বুলি ভাবিছো। ইমানে টেষ্টি লাগে খাই পিনে। আপোনালোকেও চাগে নিশ্চয় খাই ভাল পায়। চিকেন, মটন এইবোৰ খাবলৈ পাহৰিয়ে যাব মানে কঁঠালৰ মুচি খাই মানে এনেকুৱাই ভাল লাগে। মোৰ নিজৰ স্পেচিয়েলি বেছি ভাল লাগে। আপোনালোকৰ কমেণ্টত জনাবহো কেনেকুৱা লাগিলে খাই বা কেনেকুৱা পায় আপোনালোকে খাই কঁঠালৰ মুচি। তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকক আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ কঁঠাল গুচাই থকা হৈছে এতিয়া বাকলিটো প্ৰথমে, তাৰপিছত প্ৰচেছটো দেখাই থাকিম, আপোনালোকে চাই থাকক। বাকলিটো গুচোৱাৰ পাছত এনেকৈ সৰু সৰুকৈ এতিয়া কাটি থকা হৈছে। আমাৰ কাটা মেলা হৈ গ'ল আৰু তাৰপিছত এওঁলোকে নাকাটিলে মানে মাহঁতে নাকাটিলে, হাতত আঠা লাগিব বুলি। বেয়া টেঙৰ নহয়, নখ পলিচ এইবোৰ নেইল পলিচ লগাই যায়, সেইটো কাৰণে আৰু মাহঁতে নাকাটিলে। বাকী দেউতাই কাটি মেলি দিলে চব। এতিয়া মাহঁতে বনাব, বাকী প্ৰচেছটো মাহঁতে দেখাই থাকিব। চাই থাকক আপোনালোকেও চাগে এইবোৰ বনাই ঘৰত, তথাপিও আমি দেখাইছোঁ। কেনেকুৱা হৈছে ক'ব আপোনালোকে কমেণ্টত। চাই থাকক। এয়া আমাৰ আজি মেইন মাষ্টাৰ চেফ ৰেডি হৈ আছে আমাক ৰেচিপি দেখাবলৈ, বনাই দেখাবলৈ। ৰেচিপিটোৰ নাম কি মা? কঁঠালৰ মুচি আৰু মাছৰুমৰ লগত ন? মই খালি হেল্পাৰহে আৰু আজি মই হেল্পহে কৰিম দেই। বেয়া পাব নি আপুনি? আকৌ আপুনি বনাব আৰু এতিয়া দেখাই দিয়কচোন। এতিয়া এয়া কঁঠালখিনি মানে বইল কৰিলোঁ, অলপ নিমখ দি পেলাই বইল হৈ গ'ল। এইখিনি মাছৰুম, এইটো মাছৰুমৰ টিঙত আমি বনাইছোঁ। টিনৰটো আমি আনিছোঁ, কিছুমানে খোলাটো লয়। আমি এইটো গল্ডেন ক্ৰাউনৰ এইটো যিটো টিন মাছৰুম, এইটো আমি খাওঁ। এইটো খাবলৈ টেষ্টি হয়। এইখিনি আলু বইল কৰি থৈছোঁ। আলু সাধাৰণতে আমি বৰ বেছিকৈ নাখাওঁ, এইটো বইল কৰি ল'লে অকণমান ভাল মানে। ইয়াৰ আঠাটো যায়, সদায় বইল কৰি খাওঁ সেইটো কাৰণে। আৰু ইয়াত পিঁয়াজ আৰু নহৰু মিক্সিত পিচিব লাগিব। এইখিনি হ'ল, এইকেইটা জলকীয়া থৈছোঁ। জ্বলাটো আপোনালোকে যিমান খায় সিমানটো দিব। আমি বৰকৈ জ্বলা নাখাওঁ, সেইটো কাৰণে আমি জ্বলাটো কম দিওঁ। আৰু এইখিনি বিলাহী গুটিটো গুচাব লাগিব, মানে গুচাই আকৌ এইখিনি পিচিব লাগিব। এইখিনি এতিয়া কেনেকুৱা লাগে খাই। আনকালেও বনাইছোঁ, আপোনালোককো এতিয়া দেখুৱাইছোঁ। আপোনালোকেও চাগে খাই, তথাপিতো দেখুৱাইছোঁ কেনেকুৱা লাগে ক'ব আপোনালোকে। ঠিক আছে, তেতিয়াহ'লে আমি এতিয়া বাকী প্ৰচেছখিনি ষ্টাৰ্ট কৰি দিওঁ নে কি মা? মই আৰু বাকীখিনি পাকঘৰত দেখুৱাম। খুন্দা মেলা যি আছে মই কৰি দিছোঁ, বাকী আপুনি কৰিব আৰু এইখিনি। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল। এইটো মা কি পেষ্ট? নহৰু আৰু হেৰি ন, জলকীয়া। এইটো বিলাহীটো পেষ্ট বনালে। এয়া পিঁয়াজখিনি কাটি ল'লে। আৰু অলপ ইয়াত পিঁয়াজো দিয়া আছে কম মানে। পিঁয়াজো দিছে ন? পিঁয়াজ। অঁ ঠিক আছে। এয়া এতিয়া তেল দিলে মায়ে কেৰাহীত। তেলটো এতিয়া অলপ গৰম হ'বলৈ দিছে। এয়া কি দিলে মা? শুকান জলকীয়া ন? শুকান জলকীয়া দিছোঁ আৰু তেজপাত দিছোঁ। অকণমান চিমত দি দিওঁ। এতিয়া পাঁচফোৰণটো দি দিওঁ। অকণমান পাঁচফোৰণ দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজটো অকণমান ব্ৰাউন কালাৰ হৈছে আৰু এতিয়া নহৰুখিনি আৰু পিঁয়াজ এইটো পিচি থৈছোঁ নহয়, এইখিনি দি দিম এতিয়া। এয়া নহৰু দি দিছোঁ ইয়াত। এতিয়া এয়া নহৰু, পিঁয়াজ গোটেইখিনি দি পেলাই অকণমান মানে তেলটো বিৰিঙি আহিব লাগিব। আৰু অকণমান দেৰি থকাৰ পিছত বাকী বস্তুখিনি দিম এতিয়া। অকণমান এইখিনি মা অলপ ড্ৰাই কৰি ভাজিছে নেকি? অকণমান ড্ৰাই কৰি আছোঁ এতিয়া। ইয়াতে অকণমান হালধি দি দিছোঁ। হালধি তেলতে দি দিছোঁ।
অকণমান ময়ো লৰাই দিওঁ আৰু লৰাই দিছোঁ অলপ তেতিয়া নিমখটো আপোনালোকে নিজৰ যিমানটো খায় সেইটো হিচাপত দিব আমাৰ ঘৰত মানে নিমখটো বহুত কম খাওঁ বিশেষকৈ মানে মায়ে মই নিমখ একদম কম খাওঁ সেইকাৰণে আমি দুজনীয়ে বনালে নিমখটো অকণমান কম কম দিওঁ আৰু মছলা দিছোঁ এইটো চিকেন মছলা দিছে ন অকণমান চিকেন মছলা দি দিছোঁ এতিয়া চিলি পাউডাৰটো অকণমান দিব পাৰি আমি ইমান মছলা নাখাওঁ কাৰণে বেছি নিদিওঁ ৰেড চিলি দিব নেকি চিলিটো অলপ দেৰিকৈ পিছত দিবি মাজৰ টাইমত আমি মছলা বহুত কম খাওঁ কাৰণে একদম মছলাটো কম দিছোঁ অঁ হয় নেকি দেউতা আজি একদম মানে পুৰা এক্সপাৰ্ট মাষ্টাৰ চেফে বনাইছে চেণ্টটো কিন্তু ভাল ওলাইছে ন চেণ্টটো ভাল ওলাইছে খাবলৈ একদম মানে এতিয়া মোৰ ভোক লাগিলেই এতিয়া এইখিনি কঁঠালখিনি দি দিলোঁ কঁঠালখিনি দিয়াৰ পিছতে এতিয়া আলুখিনি দিম এয়া এতিয়া আলু দিলে মায়ে এইখিনি মাছৰুমখিনি দি দিছে এইটো এতিয়া অলপ এনেকৈ চিমত দি পিনি ড্ৰাই হ'বলৈ দিব চাগে ন এতিয়া ফ্ৰাইটো হ'বলৈ দিম অঁ অলপ এনেকৈ থৈ দিওঁ এতিয়া মাংস নিচিনা চেণ্টটো ওলাইছে আৰু খাবলৈ একদম মানে দেখিবলৈ মাংস নিচিনা লাগিছে নাচোৱা লাগিছে অঁ ধৰিবই নোৱাৰিব মাংস নিচিনা লাগিছে লাহে লাহে অলপ এইটো এটা ভেজৰ আৰু ভেজ আইটেমৰ এইটো এটা মাংস বুলিয়ে ক'ব পাৰি হয়নে খাবলৈও মাংস নিচিনা লাগে অকণমান চিমতে থৈ থওঁ অলপ দেৰি চিমত ৰাখি দিব ন বিলাহী দিয়া হৈ গ'ল এতিয়া কালাৰটো কিন্তু মজা উঠিছে চোৱাচোন কালাৰটো ভাল হৈছে এনেই অৰিজিনেল ভাল হৈছে কেমেৰাটোতহে আমাৰ অকণমান লাইটৰ কাৰণে বেছি অকণ লৈ আহিছে এনেই কিন্তু দেখিবলৈ বৰ ধুনীয়া হৈছে কালাৰটো ন পুৰা মাংসৰ নিচিনা হৈ গৈছে গোন্ধটো মাংস নিচিনাই ওলাইছে খাবলৈ মজা হ'ব টপালি টাইপে খাব লাগিব আৰু তেনেহ'লে চেলেকি চেলেকি ভাজিমেলি ভাবিছোঁ আৰু দেখিবলৈ কালাৰটো যেতিয়া ধুনীয়া হৈছে খাবলৈও ভাল হ'ব বুলি ভাবিছোঁ এতিয়া কি কৰিব ঢাকন মাৰি অকণমান ভাজি থৈ দিওঁ ঢাকন মাৰি পিনি চিমত দি পেলাই থৈ দিওঁ তাৰপিছত অকণমান পানী দি দিম অকণমান দি দিছে আমাৰ ৰেডি নেকি কঁঠালৰ ভাজি ৰেডি আৰু এয়া প্ৰায় সহ হৈছে আৰু হৈছে ন হৈছে বস্তুটো মানে ধুনীয়াকৈ শিকিলে তাৰপিছত আকৌ দেখুৱাই আছোঁ এয়া ধুনীয়া কালাৰ সৈতে কালাৰটো মানে আমাৰ কি হৈছে লাইটৰ পোহৰটোৰ কাৰণে অলপ ভিডিঅ'টোত মানে অকণমান কালাৰটো হেৰি হৈছে মানে ব্ৰাইটটো কমি গৈছে কিন্তু অৰিজিনেল কালাৰটো বৰ ধুনীয়া হৈছে ন মা পোহৰত দেখুৱাব লাগিব ঠিক আছে হ'ব অকণমান ভাজি থওঁ ঠিক আছে তেতিয়াহ'লে আমি এতিয়া আমাক কেতিয়া দিব গৰমে গৰমে পৰিৱেশন কৰিবলৈ দি আছোঁ আৰু এতিয়া দিয়ক আৰু সোনকালে বহুতে পেট চেট কিবা কিবি হৈ গৈছে ন দেখি পিনি এতিয়া সোনকাল কৰক ভাত হ'লনে হ'ল ঠিক আছে তেতিয়াহ'লে আমি দেখাই আছোঁ খাওঁতে আপোনালোকক আকৌ লগ পাই আছোঁ ভিডিঅ'টো খালি স্কিপ নকৰিব চাই থাকক দেই জানিছোঁ নাই ক'ব ঠিক আছে এয়া আমাৰ এতিয়া কঁঠালৰ ৰেচিপি কঁঠাল মাছৰুমৰ ৰেচিপি ৰেডি হৈ গ'ল কালাৰটো বহুত ধুনীয়া আহিছে মায়ে বহুত ধুনীয়াকৈ বনালে দেখি কালাৰটো আৰু ৰেচিপিটো আপোনালোকে দেখি কেনেকুৱা পাইছে আমাক কমেণ্টত জনাব এতিয়া মই এপিচ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে মজা একদম চিকেন লাগিছে খাবলৈ ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা লাগিছে মানে টেষ্ট হৈছে না মই কথা ক'বই পৰা নাই খাই ঠিক আছে তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ আপোনালোকক বাই বাই